নগাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, মঞ্চত আসন অলংকৃত কৰা এই মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ মহোদয়ৰ সভাপতিত্ব কৰি সন্মানীয় শিক্ষাগুৰুসকল, ছাত্ৰ সদস্য সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সন্মানীয় বিষয়ববীয়াসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোকে প্ৰথমতে মই আজিৰ এই মুহূৰ্তটোত উপস্থিত থাকি ছাত্ৰ সভাৰ যি লক্ষ্য আৰু উদ্দেশ্য সফলকাম কৰাত যিখিনি সহযোগিতা আগবঢ়োৱা হৈ তাৰ কাৰণে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নগাঁও মহাবিদ্যালয়লৈ এয়া মোৰ দ্বিতীয়টো ভ্ৰমণ। ইয়াৰ পূৰ্বে মই এবাৰ আহিছোঁ, আজি দ্বিতীয়বাৰৰ কাৰণে আকৌ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ আহিছোঁ ছাত্ৰ সভাৰ আমন্ত্ৰণ ৰক্ষা কৰি। অধ্যক্ষ মহোদয়ে এইমাত্ৰ তোমালোকৰ আগত যিখিনি কথা কৈছে আৰু আজিৰ দিনটোত মহাবিদ্যালয়ৰ ছাত্ৰ সভাই বিগত সময়ছোৱাত কলেজ সপ্তাহৰ লগত সংগতি ৰাখি এই যিটো কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰি আহিছে, মই বিভিন্ন বিশ্ববিদ্যালয়, বিভিন্ন মহাবিদ্যালয় বা আন শিক্ষা প্ৰতিষ্ঠানলৈ গৈছোঁ, কিন্তু মই অকলে স্বীকাৰ কৰোঁ যে এনেধৰণৰ কলেজ সপ্তাহৰ লগত সংগতি ৰাখি বিশেষকৈ এটা নিৰ্দিষ্ট বিষয়ৰ সন্দৰ্ভত এটা দিনত আলোকপাত কৰাৰ নজিৰ মই ক'তো দেখা নাই। তাৰ কাৰণে মই নগাঁও মহাবিদ্যালয়ৰ প্ৰথমতে ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ সাংস্কৃতিক অনুষ্ঠানত বা কলেজ সপ্তাহৰ বঁটা বিতৰণী অনুষ্ঠানত কিছুসংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে, কিন্তু আজিকালি সাংস্কৃতিক অনুষ্ঠানত যিমান থাকে বঁটা বিতৰণী অনুষ্ঠানতো খুব কম সংখ্যকহে ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। তেনেকুৱা এটা পৰিৱেশত এটা নিৰ্দিষ্ট বিষয়ৰ সন্দৰ্ভত আলোকপাত কৰিবলৈ অতিথিক আমন্ত্ৰণ কৰি আনি প্ৰেক্ষাগৃহ এনেকৈ ফুল হৈ থাকিব, ঢাক খাই থাকিব, এইটো মোৰো মানে সকলোৰে অৱসৰ আছিল। তাৰ কাৰণে মই নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ। এইকাৰণেই যে সাধাৰণতে আমি দেখোঁ যে বৌদ্ধিক চিন্তা কৰা যিখিনি মানুহ তেওঁলোক কেতিয়াবা নিৰাশাত ভোগে। মনোৰঞ্জন দিয়া মানুহখিনিয়ে যিধৰণে আনন্দ আৰু উৎফুল্লিত হোৱাৰ পৰিৱেশ শিক্ষা প্ৰতিষ্ঠানসমূহত পায়, তাৰ তুলনাত কিন্তু বৌদ্ধিক ক্ষেত্ৰৰ লগত জড়িত হোৱা মানুহখিনি সমানে নিৰুৎসাহ হয়। কাৰণ ছাত্ৰ ছাত্ৰীৰ সেই সহযোগিতা আৰু তোমালোক ইয়াৰ তাৰ যে ব্যতিক্ৰম, তোমালোকৰ উপস্থিতি সেই কথাটো প্ৰমাণ কৰিছে। এটা নিৰ্দিষ্ট বিষয় আজি ইয়াত নিৰূপণ কৰা হৈছে। মই সঁচা কথা এটা কওঁ, মোক ইয়ালৈ কলেজ সপ্তাহত আমন্ত্ৰণ কৰা বুলি মই ভাবি আছিলোঁ। কালি যেতিয়া মোক তোমালোকৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে আকৌ ফোন কৰিছে, তেতিয়াহে মই গম পাইছোঁ এটা নিৰ্দিষ্ট বিষয় মোক দিয়া হৈছে। তেওঁ কৈছিল যে ছাৰ আপোনাক চিঠিখনত আমি দিছিলোঁ। মই দিনটোত মোলৈ প্ৰায় 150মান চিঠি যায়, গতিকে মই তেওঁ মোক মাতিছে যদি মই আহিম, মই এনেকৈয়ে ভাবি লৈছোঁ। গতিকে মই চিঠিখন ইমান গুৰুত্ব দিয়া নাছিল, সেইটো মোৰ দুখ। আৰু তাৰপিছত যেতিয়া তেওঁ মোক কৈছে ছাৰ এটা নিৰ্দিষ্ট বিষয় দিয়া আছে, আমাৰ কলেজ সপ্তাহৰ অনুষ্ঠানটো বেলেগ। মই সাধাৰণতে মই যে কৈছোঁ তোমালোকক, সাধাৰণতে মই ইমানবিলাক বিশ্ববিদ্যালয় বা কলেজলৈ গৈছোঁ, কেতিয়াও এনেকুৱা অনুষ্ঠান মই দেখাই নাই। মই সেই মূল বঁটা বিতৰণ অনুষ্ঠান বুলি ভাবিছোঁ, আৰু তাত গৈ যিটো পৰিৱেশ হয় নগাঁও মহাবিদ্যালয়তো সেই একেই পৰিৱেশ হ'ব বুলি মই ভাবিছোঁ। তেওঁ গ'লতিকে মই গম পাইছোঁ যে না, অলপ ক'ৰবাত ব্যতিক্ৰম আছে। যি কি নহয়, যিটো বিষয় ইয়াত নিৰ্দিষ্ট কৰি দিয়া হৈছে প্ৰচলিত শিক্ষা ব্যৱস্থা আৰু আত্মসংস্থাপনৰ সুবিধা। প্ৰচলিত ক'লে আমি এতিয়া বৰ্তমানৰ যিটো সাম্প্ৰতিক শিক্ষা ব্যৱস্থা, এই কথাটোৰ মনলৈ আনিব লাগিব। অসমৰ প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায় যদি আমি মন কৰোঁ, তেনেহ'লে আমি দেখিম
যে আমাৰ শিক্ষা ব্যৱস্থাটো তিনিটা তৰফ আছে, প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত। কি সেই তৰফ কেইটা? এক, চৰকাৰী ব্যৱস্থা, যিবিলাক আমাৰ LP পৰা আৰম্ভ কৰি সম্পূৰ্ণৰূপে চৰকাৰী বিশ্ববিদ্যালয় নিৰ্মাণ কৰালৈকে আমি যদি চাওঁ, এটা হৈছে সম্পূৰ্ণৰূপে চৰকাৰী পৃষ্ঠপোষকতাত চলি থকা ব্যৱস্থা, এক নম্বৰ। আৰু দুই, ব্যক্তিগত খণ্ড বা আমি ৰাজহুৱা খণ্ড, এই দুয়োটা যদি আমি সংলগ্ন কৰোঁ, তেনেহ'লে আমি দেখিম যে সেইটোক আমি বেচৰকাৰী বুলি ধৰিব পাৰোঁ। অৰ্থাৎ আমাৰ শিক্ষা ব্যৱস্থাত দুটা দিশ আছে, এক চৰকাৰী খণ্ড আৰু আনটো বেচৰকাৰী খণ্ড। বেচৰকাৰী খণ্ডৰ দুটা শাখা আছে, এটা হৈছে ব্যক্তিগত আৰু আনটো হৈছে ৰাজহুৱা। প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত কিন্তু এই তিনিটা শ্ৰেণী আছে। আজি প্ৰাথমিক পৰ্যায়ত যদি আমি মন কৰোঁ, তেনেহ'লে আমি দেখিম যে শংকৰদেৱ শিশু নিকেতন বা অসম জাতীয় বিদ্যালয় এনেকুৱা আৰ্হিত যিমানবিলাক স্কুল স্থাপন হৈছে, এইবিলাক হৈছে ৰাজহুৱা প্ৰতিষ্ঠান। আৰু সেইসমূহক বাদ দি সম্পূৰ্ণৰূপে মালিকানাধীন যিবিলাক শিক্ষা প্ৰতিষ্ঠান আমাৰ ৰাজ্যখনত আছে, সেইবিলাক সম্পূৰ্ণৰূপে ব্যক্তিগত, কোনোবা মালিকৰ তত্ত্বাৱধানত চলে। একেদৰে সেই প্ৰাথমিকৰ পৰা একেবাৰে উচ্চ শিক্ষাৰ পৰ্যন্ত যদি আমি মন কৰোঁ, বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমি তেনেকৈ দেখিম। আজি ভাৰতবৰ্ষৰ প্ৰথমখন শিক্ষা আয়োগৰ পৰা যদি আৰম্ভ কৰি নতুন এতিয়া শিক্ষানীতি প্ৰস্তুত কৰা এই আয়োগলৈকে আমি চাম, তেনেহ'লে আমি দেখিম যে ভাৰতবৰ্ষৰ শিক্ষানীতিটোত কিছু বিসংগতি থাকি গ'ল। প্ৰথমখন শিক্ষা আয়োগৰ যিখিনি নীতি আছিল, আজিলৈকে স্বাধীনতাৰ এই 70 বছৰৰ পিছতো ভাৰতবৰ্ষৰ জনতাই সেই শিক্ষাৰ স্বপ্নৰ পিছতহে দৌৰি থাকিল। বাস্তৱ ক্ষেত্ৰত সেয়া চুবগৈ নোৱাৰিল। কোঠাৰী আয়োগে আমাৰ ভাৰতবৰ্ষৰ যিটো শিক্ষানীতি প্ৰস্তুত কৰিছিল, তাত যিখিনি কথা কোৱা হৈছিল, আজিও কিন্তু সেয়া স্বপ্ন হৈ থাকিল। তাত কি কোৱা হৈছিল? কমন স্কুলৰ কথা কোৱা হৈছিল আৰু কমন এডুকেশ্যনৰ কথা কোৱা হৈছিল। কিন্তু আজি কমন স্কুল আমাৰ ক'ত থাকি গ'ল? আমি পালোঁ জানো? নাপালোঁ। এতিয়াও এই 2016 চনৰ যদি আমি আমাৰ যিটো ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল নতুনকৈ, আমি যদি তালৈকো মন কৰোঁ, সম্পূৰ্ণৰূপে আমাৰ ভাৰতবৰ্ষৰ ছাত্ৰ সমাজক স্বপ্ন পূৰণ কৰিব পৰাকৈ যিমানখিনি তাত চেষ্টা কৰা হৈছে, তাতো কিন্তু ক'ৰবাত আগ্ৰহ থাকি গৈছে বুলি বৰেণ্য শিক্ষাবিদসকলে কয়। মই যদি নিমিত্ত মাত্ৰ এগৰাকী সংবাদকৰ্মী, মই বিশিষ্ট শিক্ষাবিদো নহয়, মই কোনো বুদ্ধিজীৱী নহয়, মই কোনো উপাচাৰ্য নহয়, বা মই শৈক্ষিক সমাজকো নহয়। কিন্তু মোৰ জ্ঞানেৰে যিখিনি মই ঢুকি পাওঁ, আজি 993খন বিশ্ববিদ্যালয় আছে ভাৰতবৰ্ষত, তাৰে অন্যান্য বিশ্ববিদ্যালয় যদি আমি চাওঁ, তেনেহ'লে 132খন আছে। অসমৰ শিক্ষা খণ্ডত যদি আমি মন কৰোঁ, তেনেহ'লে দেখিম 2005 চনলৈকে অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বিশ্ববিদ্যালয় কিমান আছিল বুলি কুইজৰ প্ৰশ্ন হৈছিল। তোমালোকে নিশ্চয় জানা, স্কুল বা কলেজত যেতিয়া কুইজ কম্পিটিশ্যন হয়, তেতিয়া সেই কুইজ মাষ্টাৰসকলে যিবিলাক প্ৰশ্ন কৰিছিল, তাৰ ভিতৰত অসমৰ মেডিকেল কলেজ কিমান বা অসমৰ বিশ্ববিদ্যালয় কেইখন, এনেকুৱা কিছু প্ৰশ্ন কৰিছিল। এতিয়া কিন্তু কোনো কুইজ মাষ্টাৰে সেই প্ৰশ্ন হয়তো নকয়। কিয় নকয়? 2005 চনলৈকে স্বাধীনতাৰ লাভ কৰাৰ পিছত 2005 চনলৈকে এইখন অসমত বিশ্ববিদ্যালয় কিমান আছে, মেডিকেল কলেজ কিমান আছে, আৰু তাৰ মাত্ৰ 10 বছৰৰ পিছত বা আজি এই 15 বছৰৰ পিছত আজি অসমৰ বিশ্ববিদ্যালয়ৰ সংখ্যা কিমান হ'ল, মেডিকেল কলেজ কিমান হ'ল, ইঞ্জিনিয়াৰিং কলেজ কিমান হ'ল। নতুন শিক্ষানীতিৰ যিখিনি সুবিধা, এই সুবিধা গ্ৰহণ কৰি গোটেই ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ষ্টেটবিলাকেও যি ধৰণেৰে বিশ্ববিদ্যালয় স্থাপনৰ পোষকতা কৰি আগবাঢ়িছে, সেই নীতি আমাৰ অসমতো পৰিগণিত কৰা হৈছে। সেই অনুসৰি তোমালোকেও নিশ্চয় জানা
আজিৰ দিনত আমাৰ 2খন চেণ্ট্ৰেল বিশ্ববিদ্যালয়, এখন ড্ৰিম বিশ্ববিদ্যালয়, 6খন প্ৰাইভেট বিশ্ববিদ্যালয় আৰু 14খন ষ্টেট বিশ্ববিদ্যালয়। 5খন বিশ্ববিদ্যালয় থকা সেইদিনাখনলৈকে কুইজৰ প্ৰশ্ন হ'ল এইখন অসমত আজিৰ দিনত 23খন বিশ্ববিদ্যালয় হ'ল। আৰু এই 23খন বিশ্ববিদ্যালয়ৰ যিটো শিক্ষা আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই শিক্ষা গ্ৰহণ কৰি কিমানখিনি স্বাৱলম্বী হৈছে, কিমানখিনি নিজকে পূৰ্ণাংগ মানুহ কৰিব পাৰিছে, সেইটো এক ডাঙৰ প্ৰশ্ন। আজি অসমৰ শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত যিমানবিলাক আঁসোৱাহ আছে, চৰকাৰে বাৰে বাৰে চেষ্টা কৰি আছে সেই আঁসোৱাহবিলাক নাইকিয়া কৰিবৰ কাৰণে, একেবাৰে তলৰ পৰা ওপৰলৈ। প্ৰাইমেৰী বিদ্যালয়ৰ পৰা আৰম্ভ কৰি আমি বিশ্ববিদ্যালয় পৰ্যন্ত যদি চাওঁ, চৰকাৰক আমি সাধুবাদো দিব লাগিব বহু ক্ষেত্ৰত। কিন্তু তাৰ পিছতো মই তোমালোকক কওঁ যে যিটো আমি বিচাৰিছোঁ, যিটো এই পৃথিৱীখনত টিকি থাকিবৰ কাৰণে যিটো পৰিৱেশ আমাৰ হ'ব লাগিছিল, ক'ৰবাত যেন এতিয়াও কিন্তু যতি পৰিছে বা যতি পৰি আছে, তেনেকুৱা অনুভৱো হয়। প্ৰথম কথা হ'ল যে শিক্ষাৰ যিটো লক্ষ্য আৰু উচ্চ শিক্ষাৰ যিটো লক্ষ্য উদ্দেশ্য, তাৰ পৰা এতিয়া বহুদূৰ ভালৰি কাটি অহা হ'ল। 1991 চনৰ পৰা যেতিয়া মুক্ত অৰ্থনীতিৰ গ্ৰাফত গোটেই পৃথিৱীখন এখন গাঁৱলৈ ৰূপান্তৰিত হ'ল আৰু সেই তেতিয়াৰ পৰাই শিক্ষাৰ স্বৰূপ আৰু চৰিত্ৰ পৃথক হ'বলৈ ধৰিলে। তাৰ আগৰ শিক্ষানীতি, তাৰ আগৰ শিক্ষা ব্যৱস্থাৰ যিটো ধাৰণা সম্পূৰ্ণৰূপে 1991 চনৰ পিছৰ পৰা লাহে লাহে পৰিৱৰ্তন হ'ল। আৰু তাৰপিছত আজি এইখন পৃথিৱীত টিকি থাকিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যিটো প্ৰতিযোগিতাৰ যুগত নামিছে, উচ্চ শিক্ষা গ্ৰহণৰ যিটো তেওঁলোকৰ এতিয়া মানসিকতা, ইয়ালৈ পৰিৱৰ্তন আহিল। এজন পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক মাত্ৰ এখন চাৰ্টিফিকেট আৰু এখন মাৰ্কশ্বিট যথেষ্ট নহয়। প্ৰচলিত যিটো শিক্ষা ব্যৱস্থা, এই প্ৰচলিত শিক্ষা ব্যৱস্থাই অপ্ৰিয় হ'লেও সত্য। মই এইখিনি মোৰ নিজস্ব কথাহে কৈছোঁ, মই কোনো কিতাপ পত্ৰ পঢ়ি তোমালোকক নাই কোৱা, মোৰ চিন্তাৰ কথাখিনি মই কৈছোঁ। প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক মূল্যাংকনৰ পিছত বেছিকৈ দৌৰাবলৈ ল'লে, য'ত মূল্যবোধ গৌণ হৈ গ'ল। স্বাভাৱিকতে সেয়া হ'বই। এই যিটো এতিয়া ব্যৱস্থা প্ৰৱৰ্তিত হৈ আছে, ইয়াত কেইবাটাও তৰফ আছে। মই যে ক'লো চৰকাৰী আৰু বেচৰকাৰী, এই মাধ্যমকেইটাৰ বাহিৰেও ইয়াৰ ভিতৰত কেইটামান তৰফ আছে, যিকেইটা তৰফে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা বিৰোধিত কৰায়। ইয়াতে মই তোমালোকক খোলাকে কওঁ, আমাৰ অসম ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ কথা বাদ দিয়া, আমাৰ অসমতে যদি আমি এতিয়া মন কৰোঁ, তেনেহ'লে আমাৰ যিটো বৰ্তমানৰ শিক্ষা ব্যৱস্থা, ইয়াত এতিয়া এটা তৰফ পৰিল, যিটো তৰফ গোটেই সমাজ আৰু দেশৰ কাৰণে ক্ষতিকাৰক। কোনটো তৰফ? চাবলৈ গ'লে শিক্ষা সকলোৰে বাবে সমান, ৰাইট টু এডুকেশ্যনৰ মতে আমাৰ যিটো মৌলিক অধিকাৰ, আমাৰ যিটো শিক্ষাৰ অধিকাৰ, এইটো সকলোৱে সমানেই পাব লাগিছে। আৰু শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য সেয়াই আছে। কিন্তু আজিৰ দিনত সেয়া সকলোৰে বাবে সমান হৈছে নে নাই? নাই হোৱা। মই কিয় কৈছোঁ? আজি যিবিলাক ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় স্থাপন হৈছে, তাত কোনখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়িছে আৰু কোনখিনি অভিভাৱকে তেওঁলোকৰ সন্তানক পঢ়ুৱাইছে। আজি গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰয়েল গ্ল'বেলত পঢ়া, কাজিৰঙা বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীৰ মাজত ক'ৰবাত নহয় ক'ৰবাত অকণমান পাৰ্থক্য আছে। যিবিলাক ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় এতিয়া আমাৰ ইয়াত গঢ় লৈ উঠিছে, তাৰ শিক্ষাৰ মান আৰু চৰকাৰে স্থাপন কৰা বিশ্ববিদ্যালয়ৰ বা চৰকাৰী পৃষ্ঠপোষকতা যেতিয়াও চলি থকা বিশ্ববিদ্যালয়ৰ যিটো মান, ক'ৰবাত কিন্তু অলপ হ'লেও পাৰ্থক্য অনুভৱ কৰে ছাত্ৰ ছাত্ৰীসকলে। কিয়? আমি কিয় সেই একেটা শাৰীত এতিয়াও আমি থিয় দিব পৰা নাই? আজিৰ পৰা 2 বছৰৰ পূৰ্বে
ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়বিলাকৰ যেতিয়া এটা জৰীপ কৰা হৈছিল 20খন বিশ্ববিদ্যালয় শ্ৰেষ্ঠ বুলি বিবেচিত হৈছিল ভাৰতবৰ্ষৰ 20খন বিশ্ববিদ্যালয় আৰু সেই 20খন বিশ্ববিদ্যালয়ৰ ভিতৰত 10খন বিশ্ববিদ্যালয় আছিল ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় ইমানবিলাক বিশ্ববিদ্যালয় থকাৰ পিছতো ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে সেইদিনাখনহে মাত্ৰ ভাৰতবৰ্ষত আৰম্ভ হৈছিল চাবলৈ গ'লে কিন্তু তাৰপিছত যে 20খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয় আমি এই জৰীপত পাইছিলোঁ তাৰ ভিতৰত কিন্তু 10খনেই ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় আৰু একেদৰে আজি যদি মই অসমৰ ক্ষেত্ৰত তোমালোকক কওঁ যে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় কৃষি বিশ্ববিদ্যালয় শিলচৰ অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয় এই 5খন বিশ্ববিদ্যালয় 2005 চনলৈকে আছে আৰু 2005 চনৰ পিছত যেতিয়া তৰুণ গগৈ 2006 চনৰ দ্বিতীয়খন চৰকাৰ তেওঁলোকে গঠন কৰিছিল 2001ৰ পিছত তাৰ পিছৰ পৰাই ধাৰাবাহিকভাৱে আমাৰ শৈক্ষিক ক্ষেত্ৰখনলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিল এটা তাতে এটা প্ৰশ্ন হৈছে বিশ্ববিদ্যালয় স্থাপনা আমাৰ শিক্ষাৰ মান বহুত ওপৰলৈ লৈ গৈছে নে কৰবাত অলপ হিন্দেৰি হৈছে তাৰ প্ৰথমটো মই উদাহৰণ হিচাপে তোমালোকক মই দিব পাৰোঁ কটন বিশ্ববিদ্যালয়ৰ কথা কটন এটা সময়ত কটন কলেজ আছিল আজি কটন বিশ্ববিদ্যালয় হয় কটন বিশ্ববিদ্যালয় হোৱাৰ লগে লগে কটন কলেজৰ পূৰ্বৰ যিখিনি গৰিমা কটন কলেজৰ পূৰ্বৰ যিখিনি গৱেষণা কটন কলেজৰ পূৰ্বৰ যিখিনি শিক্ষকসকলৰ ষ্টেণ্ডাৰ্ড যিটো মান আছিল আজি বিশ্ববিদ্যালয় হোৱাৰ লগে লগে খুব আমূল পৰিৱৰ্তন হৈছে একেই আছে নে অলপ অৱনমিত হৈছে যিবিলাক বাতৰি কাকতত লিখা মেলা হয় বা যিবিলাক অসমৰ বৌদ্ধিক জগতৰ ব্যক্তিৰ আমি ভাষণ শুনো বা কথা বতৰা আমি তেওঁলোকৰ লগত পাতো তেতিয়া আমি যিটো ছবি আমি দেখিবলৈ পাওঁ সাংঘাতিক কিবা বৈপ্লৱিক পৰিৱৰ্তন হৈছে বুলি কোনো কিন্তু আজিলৈকে ক'ব পৰা নাই প্ৰচলিত শিক্ষা ব্যৱস্থাই আগৰ যিটো ধাৰণা আছিল সেই ধাৰণাটো এতিয়া ভংগ কৰিছে আজিৰ শিক্ষা ব্যৱস্থাৰ এটাই লক্ষ্য চাকৰিমুখী আমি ল'ৰাটোক আমি ছোৱালীজনীক চোকা কৰিব লাগিব আমি মেধা কৰিবই লাগিব আৰু এখন ভাল চাৰ্টিফিকেট আৰু এখন ভাল মাৰ্কশ্বিট আমি ওলাই যোৱাৰ সময়ত দিব পাৰিবই লাগিব এইকাৰণে আমাৰ ভাল চাৰ্টিফিকেট আৰু ভাল মাৰ্কশ্বিটখনৰ প্ৰয়োজন যে ওলাই গৈ কি বা তাই ক'ৰবাত কিবা এটা সংস্থাপন পাওক নম্বৰৰ প্ৰতিযোগিতা এইটো জব কিন্তু সম পৰিমাণে এইটো এটা কথা অকল মাৰ্কশ্বিটে কিন্তু সকলোকে সেই দুৱাৰখন খুলি দিয়া নাই মই এনেকুৱা এজন ছাত্ৰক লগ পাওঁ বহুত শিক্ষানুষ্ঠানলৈ যেতিয়া যাওঁ তেওঁ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল নহয় কিন্তু তেওঁ যিটো কথা পতাৰ পিছত তেওঁৰ যিটো চিন্তা তেওঁৰ যিটো স্বপ্ন মই ভাবি আচৰিত পাওঁ যে এইখিনি শক্তি তেওঁ ক'ৰ পৰা পাইছে সমাজে তেওঁক কেতিয়াও মেধা ল'ৰা বুলি স্বীকৃতি দিয়া নাই আনকি সেই শিক্ষানুষ্ঠানখনেও কেতিয়াও তেওঁক চোকা ল'ৰা বুলি চোকা ছোৱালী বুলি তেওঁক স্বীকৃতি দিয়া নাই কিন্তু তেওঁৰ যিটো স্বপ্ন তেওঁ অকল নিজে প্ৰতিষ্ঠা হোৱাই নহয় তেওঁ আন 10জনকো কিন্তু কিবা এটা দিয়াৰ স্বপ্ন থকা যোগ্যতা থকা ল'ৰা আৰু পৰৱৰ্তী সময়ত সেই স্বপ্ন সাকাৰ ৰূপ দিয়া বহুকেইজন যুৱক যুৱতীক মই নিজে লগ পাইছোঁ এজন মই ল'ৰাৰ উদাহৰণ তোমালোকক দিম ডক্টৰ বুদ্ধ ডেকা বৰুৱা শিৱসাগৰৰ সেই ল'ৰাজনে মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছিল তাৰপিছত তেওঁ তোমালোকে বহুতেই হয়তো তেওঁৰ কথা গম পাবও পাৰে মই নাজানো শিৱসাগৰতে তেওঁ হায়াৰ ছেকেণ্ডেৰী পঢ়িছিল BSc পঢ়িছিল কটন কলেজত মাষ্টাৰ ডিগ্ৰী কৰিছিল গুৱাহাটী IIT আৰু এতিয়া মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত তেওঁ PhD কৰিছিল গুৱাহাটী IIT আৰু এতিয়া তেওঁ পোষ্ট ডক্টৰেট কৰি আছে আৰু এজন তেওঁ ফেকাল্টি হিচাপেও কাম কৰি আছে ক'ত জানা কেম্ব্ৰিজ বিশ্ববিদ্যালয়
মেট্ৰিকত ছেকেণ্ড ডিভিজন পোৱা এজন ল'ৰাই আজি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেট কৰি আছে আৰু তাত তেওঁ ফেকাল্টি হিচাপে কাম কৰি আছে। এইখন অসমৰে ল'ৰা, মই কোনো সাধু কথা নাই। আমাৰ যিটো প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাক যিটো দিয়ে যে মেট্ৰিকত ষ্টেণ্ড কৰা মানে হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰা মানে খুব সম্ভাৱনা কঢ়িয়াই আনিছে আৰু তাক লৈ আমি কোনো সন্দিহান হ'বলগীয়া নাই, এনেকুৱা এটা ধাৰণা। কিন্তু সেইটো সঁচা নেকি? এই যে মই ক'লো বুদ্ধ ডেকা বৰুৱাৰ কথাটো, এইটোতো কোনো সাধু কথা নহয়। মেট্ৰিকত ছেকেণ্ড ডিভিজন পোৱা ল'ৰাজনে আজি নিজৰ যিটো স্বপ্ন, সেই স্বপ্নটোৰ পিছত দৌৰি গৈ কেম্ব্ৰিজৰ নিচিনা বিশ্ববিদ্যালয়ত তেওঁ আজি পোষ্ট ডক্টৰেট কৰি আছে। পৃথিৱীৰ ভিতৰত প্ৰতিযোগিতা হয়, অক্সফৰ্ড বা কেম্ব্ৰিজত কোনোবাই পোষ্ট ডক্টৰেট কৰিবৰ কাৰণে গোটেই পৃথিৱীজুৰি প্ৰতিযোগিতা হয়। আৰু সেই পৃথিৱীজুৰি হোৱা প্ৰতিযোগিতাত আমাৰ এইখন অসম মুলুকৰ মেট্ৰিকত ছেকেণ্ড ডিভিজন পোৱা ল'ৰাই কিন্তু উজ্বলি উঠিছে। আমাৰ যিটো এটা ব্যৱস্থা, এই ব্যৱস্থাটো যদি মই একদম তলৰ পৰা কওঁ, তেতিয়াহ'লে ক'ৰবাত হতাশাৰ এটা চিন আছে আৰু ক'ৰবাত সাংঘাতিক ধৰণে আমি আশাৰ পিছত দৌৰিব পাৰোঁ। এতিয়া যিটো অকল এটা সময়লৈকে আছিল BA পঢ়িব, BSc পঢ়িব, MCom পঢ়িব বা তাৰ ওপৰত মাষ্টাৰ ডিগ্ৰী পঢ়িব, আমি এই সময়ত অলপ বিবোধিত কৰোঁ। কিন্তু সৌভাগ্যৰ কথা যে নগাঁৱৰ দৰে মহাবিদ্যালয়টোত এতিয়া মই অধ্যক্ষ মহোদয়ৰ লগত মাত্ৰ এই 2 মিনিটমান যেতিয়া কথা পাতিছিলোঁ, তেখেতৰ পৰা মই যিখিনি গম পাইছোঁ, ইয়াতো এতিয়া তেনেকুৱা সুযোগ সুবিধা তোমালোকৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে। অকল সেই গতানুগতিক শিক্ষাৰ মাজত তোমালোকক আবদ্ধ কৰি নাৰাখি তোমালোকে নিজে বিচৰা ধৰণৰ এটা পৰিৱেশ বা যিবিলাক ভকেচনেল কোৰ্চ আজিকালি আমাৰ সুযোগ আনি দিছে, সেইবিলাকৰো তোমালোকৰ এই মহাবিদ্যালয়খনত এতিয়া দিছে। আমি নিজক এতিয়া বুজি পাব লাগিব। মই খোলাকে এটা কথা কওঁ যে মাক দেউতাকে নিজৰ সন্তানক ভৱিষ্যতলৈ কিবা এটা হোৱাৰ সপোন দেখে আৰু সেই সপোনটো জাপি দিয়ে। তোমাৰ ইচ্ছা থাকক বা নাথাকক, সেই সপোনটো লৈ তুমি মহাবিদ্যালয়লৈ আহিবলগীয়া হয়। কিন্তু যিবিলাক ছাত্ৰ ছাত্ৰী তোমালোকে নিজৰ সপোনটোৰ কাৰণে এই মহাবিদ্যালয়লৈ আহিছা, মই তোমালোকক কওঁ যে মা দেউতাৰ সপোনটো বাদ দিয়া, প্ৰথমতে নিজৰ জীৱনটোক লৈ নিজে এটা সপোন দেখা। তুমি কি হ'ব বিচাৰিছা? মই বেলেগৰ কথা নকওঁ, মই মোৰ নিজৰ কথাই যদি মই তোমালোকক কওঁ, মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ, মোক দেউতাই বিজ্ঞান পঢ়িবলৈ কৈছিল। মই মোৰ নিজৰ অভিজ্ঞতাৰ কথাটো ক'ব বিচাৰিছোঁ, কাৰণ মোৰ 2জন দাদাই বিজ্ঞান পঢ়িছিল আৰু দেউতাই মোক যেতিয়া মই ৰিজাল্ট দিলে, তাৰপিছত ক'ত পঢ়িম কি পঢ়িম কথাটো আহিল, দেউতাই মোক ক'লে তই চায়েন্স পঢ়িব লাগিব। আৰু মই তেতিয়া দেউতাক কৈছিলোঁ যে মই নপঢ়োঁ চায়েন্স, মই আৰ্টছ পঢ়িম। সেই সময়ত দেউতা আৰু মোৰ মাজত এক প্ৰকাৰ এখন যুদ্ধ হৈছিল। মই আকৌ বুজ মই নিজৰ স্থিতি। মোৰ দেউতা কিন্তু শিক্ষিত মানুহ আছে আৰু সেই সময়ত আচৰিত ধৰণেৰে মোৰ মায়ে মোক সমৰ্থন কৰিছে আৰু দেউতাক কৈছিল যে সি যি পঢ়িব বিচাৰিছে আপুনি তাক সেয়াই পঢ়িবলৈ দিয়ক, কিয় জোৰ কৰিছে আপুনি। কিন্তু মোৰ মা কোনো বিশ্ববিদ্যালয় বা কোনো কলেজ, কোনো হায়াৰ ছেকেণ্ডেৰী, আনকি হাইস্কুলৰ বাৰান্দাও গছকি নোপোৱা মানুহ, মাত্ৰ LP স্কুল পাছ কৰা মানুহ। তাৰপিছতো মায়ে কিন্তু মোৰ সপোনটোক হয়তো ক'ৰবাত বুজি পাইছিল আৰু শেষত মোৰ জয় হৈছিল। আজি মই তোমালোকক কওঁ যে দেউতাই চায়েন্স পঢ়ুৱাই ডাঙৰ কৰা, তেওঁলোকো স্বাৱলম্বী নিজা নিজা ক্ষেত্ৰত। সেই স্বাৱলম্বী হোৱা মোৰ দাদাকেইজনক কিন্তু তোমালোকে চিনি নোপোৱা। মই নিজে ইচ্ছাৰে মই আৰ্টছ পঢ়া এই নিতুমণি শইকীয়া নামৰ মানুহটোক তোমালোকে চিনি পাইছা। মই যে দৰং কলেজত
প্ৰথম আহিছো আমাৰ লগত 3জন ষ্টেণ্ড কৰা ল'ৰা আছে মোৰ বেটছত কোনে কি ভাবিছে মই নাজানো মই নিজে ভাবিছো যে ইহঁত কেইটা গোটেই কলেজখনে চিনি পায় প্ৰিন্সিপাল ছাৰে চিনি পায় ছাৰ বাইদেউসকলে চিনি পায় আমি ল'ৰা ছোৱালীবিলাকে চিনি পাওঁ আৰু তোমালোকৰ দৰে এই নগাঁও কলেজৰ দৰে দৰং কলেজ এখন বিশাল কলেজ আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা শাখা আছে আমি পঢ়ি থাকোঁতে তেতিয়াই তাত স্নাতকোত্তৰ শ্ৰেণী থকা 3টা বিষয় আছিল 4,500 ষ্টুডেণ্ট আছিল তেতিয়াই এতিয়াতো 6,000 ষ্টুডেণ্ট হ'ল গতিকে মোৰ কথাটো আছিল যে এই 4,500 ষ্টুডেণ্টৰ মাজত ইহঁত তিনিটাক সকলো চিনি পায় অলপ গুৰুত্ব দিয়ে আমাক কোনে গুৰুত্ব কোনে চিনি পায় মই তোমালোকে বিশ্বাস কৰা তেনে সাধাৰণ কথা সৰু কথা মোৰ নিজৰ কথা এইকাৰণে মই তোমালোকক কৈছোঁ যে মোৰ সেই চিন্তাটোৰ কাৰণে চাগে মই আজি এই মাইক্ৰফোনৰ সন্মুখত তোমালোকৰ আগত কিবা এটা ক'ব পৰা মানুহ কৈছোঁ সেইকাৰণে মই তোমালোকক এই কথাটো ক'ব বিচাৰোঁ মই নিজ ইচ্ছাৰে যিহেতু আৰ্টছ পঢ়িবলৈ আহিছোঁ আৰু মই পঢ়িছোঁ গতিকে মই তেতিয়াই ভাবিছোঁ যে মই সকলো ছাত্ৰ ছাত্ৰী যি পঢ়িছে ময়ো তাকেই পঢ়িম শ্ৰেণীকোঠাত সকলোৰে লগত মই একেলগেই থাকিম কিন্তু এই যে মোৰ লগৰ মই তেওঁলোকৰ নামকেইটা এতিয়া ক'ব বিচৰা নাই কাৰণ তেওঁলোক এইখন পৃথিৱীতে ক'ৰবাত আছে অন্যায় কৰা হ'ব যে মোৰ কথা আছিল যে আজি গোটেই দৰং কলেজে বা তেজপুৰৰ মানুহে বা অসমৰ মানুহে ষ্টেণ্ড কৰাৰ লগে লগে এওঁলোকক চিনি পায় পেপাৰত ফটো ওলাইছিল তেতিয়াতো টেলিভিশ্যন নাছিল আৰু মানুহৰ মুখে মুখে বাগৰি গৈ এওঁলোক একোটা ফিগাৰ ষ্টেণ্ড কৰে আৰু সকলোৱে মৰম কৰে মই তেতিয়াই ভাবিছোঁ যে আজি সিহঁতে ষ্টেণ্ড কৰাৰ কাৰণে সিহঁতক চিনি পাইছে কিন্তু এদিন এই দৰং কলেজৰ পৰা মই যেতিয়া ওলাই যাম এই দৰং কলেজেও মোৰ নিচিনা এজন ছাত্ৰক লৈ ক'ৰবাত নহয় ক'ৰবাত গৌৰৱ কৰিবলগীয়া পৰিৱেশ এটা মই আনি মই তোমালোকক সঁচাকৈ কওঁ সেই যে মোৰ এটা চিন্তা আছিল মই বিশ্ববিদ্যালয় জীৱনতো মই অনবৰতে সেইটোৱে লগত লৈ ফুৰিছিলোঁ মই কেতিয়াও চোকা ল'ৰা নহয় মই কেতিয়াও জীৱনত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ পোৱা নাই মই সঁচা কথা কৈছোঁ তোমালোকক কিন্তু মই কোনো দিন ভবা নাই নিজক যে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হোৱাজনতকৈ মই বহুত তলৰ মই কোনো দিন ভবা নাই আৰু মই এতিয়াও নাভাবোঁ এই মুহূৰ্তটো নাভাবোঁ ডিগ্ৰী পঢ়োঁতে যিগৰাকী ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে মই ভাবোঁ যে মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট নাই হোৱা কিন্তু মই তেওঁতকৈ তলৰ নহয় মই মাষ্টাৰ ডিগ্ৰী পঢ়োঁতে মই নিজক ভাবিছোঁ যে না আৰু মই এইটো গৌৰৱেৰে ক'ব পাৰোঁ মোৰ দৰং কলেজৰ যিমানবিলাক শিক্ষাগুৰু আছে মোৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিমানবিলাক শিক্ষাগুৰু আছে মোক অকল ডিপাৰ্টমেণ্টৰ ছাৰ বাইদেউসকলে মৰম কৰা নাছিল মোক চিনি পোৱা নাছিল আৰ্টছ ছায়েন্স কমাৰ্চ কি কলেজ কি বিশ্ববিদ্যালয় মোক সকলোৱে চিনি পাইছিল আৰু সকলোৱে মোক এতিয়াও চাগে মোক ভাবে যে আমাৰ নিতুমণি কমাৰ্চৰ ছাৰজনেও চাগে তেনেকৈ কয় মোৰ বিশ্বাস কিয় কৈছোঁ মই খুব সিদিনাখন দৰং কলেজৰ প্লেটিনাম জুবলি আৰম্ভ হৈছে মাত্ৰ 1 মাহৰ আগত মোৰ কাৰণে সেই দিনটো খুব এটা সপোনৰ দিন হৈ ৰৈছে কিয় জানা মই গল্ডেন জুবলি পাইছিলোঁ দৰং কলেজত পঢ়ি থাকোঁ জানো আজিৰ পৰা 20 বছৰ 97 চনত 1997 সেই সময়ত মই গল্ডেন জুবলি পোৱা ল'ৰাটোৱে মই যিখিনি সপোন দেখিছিলোঁ আজি প্লেটিনাম জুবলি আৰম্ভ হোৱাৰ সময়ত মোৰ সেই সপোনটোৱে সঁচাকৈ বাস্তৱ ৰূপ পালে কেনেকৈ প্লেটিনাম জুবলি আৰম্ভ কৰিছে দৰং কলেজে মোক লৈ মই নিতুমণি শইকীয়াই গোটেই অনুষ্ঠানটো তাৰ মধ্যমণি হৈ চলাইছোঁ বিপিন পাল দাসৰ পৰা আৰম্ভ কৰি কামাখ্যা প্ৰসাদ ত্ৰিপাঠীৰ পৰা আৰম্ভ কৰি যিমানখিনি
প্ৰাক্তন অধ্যক্ষ আছিল দৰং কলেজৰ প্ৰতিষ্ঠাকালৰ সেই অধ্যক্ষসকলৰ ফেমিলি য'তেই নাথাকক, কোনোবা মুম্বাইৰ পৰা আহিছে, কোনোবা পুনেৰ পৰা আহিছে, কোনোবা দিল্লীৰ পৰা আহিছে, সেইসকল ফেমিলিৰ মানুহৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ যিমান কেইজন জীৱিত প্ৰাক্তন অধ্যক্ষ আছে আৰু অধ্যাপক অধ্যাপিকা আছে, সকলোকে লৈ বৰ্তমানৰ অধ্যক্ষ ডক্টৰ জয়শংকৰ হাজৰিকাই যিটো শুভ উদ্বোধনী অনুষ্ঠান আয়োজন কৰিছিল, তেনেকুৱা এটা প্ৰেক্ষাগৃহতে আয়োজন কৰিছে। আৰু সেই আয়োজন কৰা অনুষ্ঠানটোৰ মুখ্য অতিথিৰ নিচিনা আসনত মই বহিছিলোঁ। আৰু মই সকলো ছাৰ বাইদেউ কেইদিনাখন যেতিয়া পাইছোঁ, সকলোৰে লগত যেতিয়া কথা পাতিছোঁ, তোমালোকক কোৱা এই কথাকেইটাই মই কৈছোঁ। মই কোনোদিন কমাৰ্চ পঢ়ি পোৱা নাই, মই কোনোদিন কেমেষ্ট্ৰি পঢ়ি পোৱা নাই, মই কোনোদিন সংস্কৃত পঢ়ি পোৱা নাই, কিন্তু তাত সকলোবিলাক শিক্ষাগুৰু আছে আৰু সকলোবিলাক শিক্ষাগুৰুৱে সেই কথাটোৱে কৈছে। অৰ্থাৎ আমি প্ৰচলিত শিক্ষাৰ মাজত থাকি নিজৰ সপোনটো পিছত, মই যে তোমালোকক কৈছোঁ যে অকল মা দেউতাৰ সপোনটো লৈ তোমালোক ইয়ালৈ নাহিবা, নিজৰ এটা সপোন লৈ পেলাই নিজে দৌৰিব জানিব লাগিব প্ৰচলিত শিক্ষাৰ মাজত থাকি, এই ব্যৱস্থাটোৰ মাজত থাকি, তেতিয়া তুমি নিজৰ কাৰণে ক'ৰবাত ডেকা উলিয়াব পাৰিবা। যিধৰণে বুদ্ধ ডেকা বৰুৱাই গৈ কেম্ব্ৰিজত নিজৰ ডেকা উলিয়াই লৈছে, এই শিক্ষা ব্যৱস্থাৰ মাজত সকলোৰে মাজত থাকিবা, কিন্তু সদায় পৃথকে থাকা, ভিৰৰ মাজত থাকা, কিন্তু ক'ৰবাত একক অনন্য হৈ জিলিকি থাকিবলৈ চেষ্টা কৰা। তুমি শ্ৰেণী কোঠাটোত 100 জনৰ মাজত আছা, এই কলেজখনৰ 3500 ছাত্ৰ ছাত্ৰীৰ তুমি মাজত আছা, সদায় তুমি প্ৰশ্ন কৰিবা যে মই কোন। এক মুহূৰ্তৰ কাৰণে নিজক তুমি প্ৰশ্ন কৰিবা যে মই ইয়ালৈ কিয় আহিছোঁ আৰু মই কোন, মোৰ এই মহাবিদ্যালয়খনত অৱস্থিতি ক'ত। তুমি কমাৰ্চ পঢ়িছা নে, তুমি সায়েন্স পঢ়িছা নে, তুমি আৰ্টছ পঢ়িছা, সেইটো ডাঙৰ কথা নহয়। তুমি নগাঁও মহাবিদ্যালয়ত এটা লক্ষ্যৰ উদ্দেশ্য লৈ আহিছা, সেইটো হৈছে তুমি পূৰ্ণাংগ মানুহ হ'ব লাগিব। এখন চাৰ্টিফিকেট আৰু এখন মাৰ্কশ্বিটে তোমাৰ কাৰণে সৰ্বশেষ কথা হ'ব নোৱাৰে। তাৰ লগে লগে তুমি পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে যিখিনি জ্ঞান এই মহাবিদ্যালয়খনত তুমি আয়ত্ত কৰাটো প্ৰয়োজন, সেইখিনিও তুমি সমানে ল'ব লাগিব, পাৰিবই, ইয়াত ল'ব পাৰিব লাগিব। ইয়াত কোনোবা ভৱিষ্যতৰ ভৱেন্দ্ৰনাথ শইকীয়া সোমাই আছে, ইয়াত কোনোবা ভৱিষ্যতৰ খগেন মহন্ত সোমাই আছে, ইয়াত কোনোবা ভৱিষ্যতৰ মহিম বৰা সোমাই আছে। এই মানুহকেইজনটো নগাঁৱৰে মানুহ। আমাক অকল ডক্টৰ ইঞ্জিনিয়াৰিং নালাগে, কিন্তু তুমি মনত ৰাখিবা যে আমাৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকটো ক্ষেত্ৰৰ মানুহ লাগিব। প্ৰচলিত শিক্ষা ব্যৱস্থাৰ মাজত থাকি তুমি সেই মানুহজন হ'ব লাগিব। আজি এজন তোমালোকৰ সকলোৰে মৰমৰ আদৰৰ ব্যক্তিৰ কথা এটা মই এই মুহূৰ্তত স্মৰণ কৰিব বিচাৰোঁ। তোমালোকে কৈ ফূৰ্তি পাবা। তেওঁ প্ৰচলিত শিক্ষা ব্যৱস্থাৰে ছাত্ৰ আছিল। এদিন পৰীক্ষা দি থাকোঁতেই হঠাৎ তেওঁ পৰীক্ষা হলত অনুভৱ কৰিছে যে মই এইবোৰ কি পঢ়ি আছোঁ আৰু কি পৰীক্ষা দি আছোঁ। সেইদিনাখন আছিল ফিজিক্সৰ পৰীক্ষা, PhD পাৰ্ট 2 ফাইনেল পৰীক্ষা। কেমেষ্ট্ৰিত মেজৰ থকা সেই ছাত্ৰজনে ফিজিক্সৰ পৰীক্ষা দি থাকোঁতে হঠাৎ ভাবিছে মই আৰু পৰীক্ষা নিদিওঁ, হঠাৎ। আৰু সেই মুহূৰ্ততে তেওঁ পেপাৰখন ফালি পেলাইছে, ফালি পৰীক্ষকক দি ওলাই যাব বিচাৰিছে। পৰীক্ষক হতবাক, ই কি কৰিছে, আকৌ বুজাইছে পৰীক্ষাটো দিয়া ভালকৈ, তুমি এইবোৰ কি কৰিবা। তেতিয়া কৈছে নাই মই ছাৰ নিদিওঁ আৰু হৈ গ'ল, নিদিওঁ বুলি ভাবিছোঁ, নিদিওঁ আৰু মই এখন ফালি পেলালোঁ, আপুনি লওক আৰু বুলি কৈ ওলাই গুচি আহিছে। লগত লগত প্ৰিন্সিপালে খবৰ পাই মাতি লৈ গৈছে, তুমি এইটো কি কাম কৰিলা, পৰীক্ষা হলত তেনেকৈ পেপাৰ ফালে নেকি, যোৱা তুমি পৰীক্ষা দিয়া কিন্তু নিদিবি। মই পৰীক্ষা নিদিওঁ আৰু নিদিওঁ মানে মই নিদিওঁৱেই, জীৱনলৈ পৰীক্ষা নিদিওঁ, এইটোৱে পৰীক্ষা দিলোঁ আৰু
স্বাভাৱিকতে পৰীক্ষা হলত তেতিয়া তেনেকৈ প্ৰশ্ন নিলিখি এই পেপাৰখন ফালি পেলোৱা যিকোনো এজন ছাত্ৰ কোন শিক্ষাগুৰুৱে ভাল ছাত্ৰ বুলি ক'ব পাৰ অদম্য আৰু অসভ্য যিকোনো এজন পৰীক্ষকৰ কাৰণে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী অসভ্য ছাত্ৰ বা ছাত্ৰী হ'ব বা উদণ্ডই হ'ব সেই সময়ত পৰীক্ষকেও অসভ্য আৰু উদণ্ড বুলি ভবা প্ৰিন্সিপাল ছাৰেও সেই সময়ত এটা মস্ত অলগদ্ধ আৰু অভদ্ৰ বুলি ভবা সেই ছাত্ৰজনী পৰৱৰ্তী সময়ত তোমাৰ মোৰ সাৰ্থক হৈছে তাৰ জুবিন গাৰ্গ জুবিন গাৰ্গে যদি সেই সময়ত ফিজিক্সৰ পেপাৰ আধাতেই ফালি পৰীক্ষকৰ হাতত জমা দি নিজৰ সপোনটোৰ কথা অনুভৱ নকৰি বহি থাকিলহেঁতেন তেতিয়া তোমালোকে মই যে কৈছো মই জানো তেওঁৰ নাম কোৱাৰ লগে তোমালোকে ফূৰ্তি কৰিব হাঁহি আনন্দ কৰিব অৰ্থাৎ ফিজিক্সৰ পৰীক্ষা হলত তেওঁ অনুভৱ কৰিছে যে মই কি কৰি আছো মই কি লিখি আছো মই কি পঢ়ি আছো পেপাৰখন ফালি পেলাইছে খঙত আৰু ফালি পৰীক্ষকক দি দিছে ছাৰ এখন লওক মই যাওঁ মই সাধু কথা নাই কোৱা জুবিন জীয়াই আছে তোমালোকে লগ পালে সুধিবা মোৰ কথাটো সঁচা নাই অৰ্থাৎ নিজৰ স্বপ্নটো বুজিব পাৰিব লাগিব তুমি যিয়ে নপঢ়া কিয় নিজৰ স্বপ্নক বুজি পাব লাগিব জোৰ জবৰদস্তি কোনোবাই কাৰোবাক কিবা এটা পঢ়ুৱাইছে তাৰপিছত তেওঁ দৌৰাবলৈ চেষ্টা কৰিছে তেওঁ নদৌৰে আমাৰ বহুতৰ ক্ষতি হয় তুমি ইয়ালৈ নিজৰ নিজৰ পছন্দমতে যেতিয়া সপোনটো পূৰাবলৈ আহিবা তুমি চাবা তুমি এটা সুকীয়া পৰিৱেশ পাবা কিন্তু যদি তুমি মা আৰু দেউতাৰ সপোনটো লৈ ইয়ালৈ আহিছা তোমাৰ ইচ্ছাৰ বিৰুদ্ধে না তুমি ডক্টৰ বনিবা না তুমি ইঞ্জিনিয়াৰ বনিবা না তুমি প্ৰফেচৰ বনিবা তুমি একো নবনোৱা তুমি এটা ভুচুম পহু হবা ভুচুম পহু একো নবনোৱা এই যিটো আমাৰ ব্যৱস্থা এই ব্যৱস্থাটোৰ মাজত থাকি আমি মানুহ হ'ব লাগিব মই আকৌ কৈছো তোমালোকক এই মহাবিদ্যালয়খনৰ প্ৰেক্ষাপটত থাকি মই কথাখিনি ক'ব বিচাৰিছো ইমান ডাঙৰ সপোন মই তোমালোকক দেখুৱাব বিচৰা নাই প্ৰচলিত শিক্ষা ব্যৱস্থা আৰু আত্মনিয়ন্ত্ৰণৰ আত্মসংস্থাপনৰ যিটো সুবিধা আমাৰ এই ৰাজ্যখনত আছে বুজি পাব লাগিব জুবিনে বুজি পাইছে কেমিষ্ট্ৰি মেজৰলৈ পঢ়িব পাৰে কিন্তু জুবিনে নিজৰ সপোনটো বুজি পাইছে জুবিন কোনটো কামৰ কাৰণে যোগ্য সেইটো বুজি পাইছে আৰু মানুহৰ জীৱনত তেনেকুৱা কিছু ঘটনা ঘটে যিকোনো মানুহৰ ক্ষেত্ৰত তোমালোকে চোৱা আজিৰ পৰা 5 বছৰৰ আগতে এইখন নগাঁৱৰ সৌখন মৰিগাঁও বা গোটেই অসমৰ মানুহে হিমা দাস নামৰ ছোৱালী এজনীক চিনি পাইছিল নেকি নাই ৰীমা দাস নামৰ এগৰাকী মহিলাক চিনি পাইছিল নেকি নাই এইবিলাক মানুহ কিন্তু এই পঢ়া শুনাৰ মাজেৰে গৈয়ে ৰীমা দাস হৈছে জুবিন গাৰ্গ হৈছে আমি যিখিনি শিক্ষা লওঁ সেইখিনি আমি আন্তৰিকতাৰে যদি গ্ৰহণ কৰিব পাৰোঁ আমাৰ কাৰণে ৰাস্তা ওলাব মই আকৌ কৈছো তোমালোকক যে নিজক সমৰ্পিত কৰি আমি সেই শিক্ষা গ্ৰহণ কৰিব পাৰিব লাগিব সম্পূৰ্ণৰূপে নিজক সমৰ্পিত কৰি সপোনটোৰ পিছত সমৰ্পিত হৈ দৌৰিব লাগিব তাৰ মাজত কোনোবা কেতিয়াবা খুব বিখ্যাত হ'ব কোনোবা কেতিয়াবা নিজৰ জেগাত থাকি যাব কোনোবাই নিজৰ জেগাত থাকি গৈ দেশ আৰু সমাজৰ কাৰণে কাম কৰিব কোনোবা ওলাই গৈ দেশ আৰু সমাজৰ কাৰণে কাম কৰিব তেওঁ থাকিব পাৰে আমেৰিকাত তেওঁ থাকিব পাৰে লণ্ডনত তেওঁ অষ্ট্ৰেলিয়াত কিন্তু তেওঁ মন আৰু মগজু নিজৰ মাতৃভূমিত থাকে বহু মানুহ তেনেকুৱা অজস্ৰ অসমীয়াৰ উদাহৰণ আমি দিব পাৰোঁ তোমাৰ সপোনটোৱে সময়ে সময়ে ৰূপ সলায় তুমি চাবা প্ৰত্যেকজন সফল মানুহৰ জীৱনত সপোনে ৰূপ সলায় কোনোবা এটা সময়ত তেওঁ ভাবিছিল ইঞ্জিনিয়াৰ হোৱাৰ কিন্তু এটা সময়ত তেওঁ ভাবিছে না মই ইঞ্জিনিয়াৰ নহয় মই এজন ভাল শিক্ষক হওঁ সেই সপোনটোৱে ৰূপ সলায় এতিয়া এই শিক্ষা ব্যৱস্থাৰ মাজত থাকি তেওঁ কোনোবা এটা মুহূৰ্তত অনুভৱ কৰে তেওঁ মন আৰু মগজু নিজে গম পায় কোনটো কামৰ কাৰণে যোগ্য এই যে তোমালোকৰ ইয়াত এতিয়া কলেজ উইক হৈছে ইয়াত যে তোমালোকৰ বিভিন্ন ক্ষেত্ৰৰ
সম্ভাৱনা প্ৰতিশ্ৰুতি তোমালোকে কঢ়িয়াই আনিছা তাৰ প্ৰমাণ এই কলেজ উইকত তোমালোকে দেখুৱাইছে ইয়াত কোনোবাই গান গাইছে ইয়াত কোনোবাই খেলিছে ইয়াত কোনোবাই লিখিছে নিজৰ নিজৰ যিখিনি প্ৰতিভা সুপ্ত হৈ থকা প্ৰতিভা এই কেইটা দিনতে তোমালোকে উজাৰি দিবলৈ সুযোগ পোৱা তুমি চাবা এদিন ইয়াৰ পৰা গম নোপোৱাকৈ কোনোবা এজন কাঠনিবাৰী ঘাটৰ স্ৰষ্টা মহিম বৰাৰ দৰে গল্পকাৰৰ আৱিষ্কাৰ হৈছিল কিন্তু তেওঁ প্ৰথম গল্পটো লিখিছিল নগাঁও মহাবিদ্যালয়ৰ পাঁচিল পত্ৰিকাত তাৰপিছত এই পাঁচিল পত্ৰিকাৰ পৰা তেওঁ উত্তৰণ ঘটিছিল নগাঁও মহাবিদ্যালয়ৰ আলোচনীখনত আৰু নগাঁও মহাবিদ্যালয়ৰ আলোচনীৰ পৰা তেওঁ উত্তৰণ ঘটিব হয়তো কাইলৈ পৰহিলৈ পাওঁতে বাকৰি ৰখিব আৰু তাৰপিছতে তেওঁ এটা নতুন যাত্ৰা এই বিভিন্ন ক্ষেত্ৰত আমাৰ সম্ভাৱনা থাকে তুমি সেই সম্ভাৱনাটো লৈ আগবাঢ়িব পাৰিব লাগিব মই ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় এনেকৈ বা শংকৰদেৱ বিশ্ববিদ্যালয় য'ত য'ত মই গৈছোঁ মই ছাত্ৰ ছাত্ৰীসকলৰ লগত খুব অন্তৰংগভাৱে মই কিছুমান কথা ভাবোঁ মই বুজিবলৈ চেষ্টা কৰোঁ যে তেওঁলোকে কি বিচাৰিছে আমি দিব পৰা নাই তেওঁলোকে বিচৰাৰ ধৰণে আমি শিক্ষা দিব পৰা নাই সেইটো সঁচা কথা আমাৰ সেইটো ব্যৱস্থা আজিলৈকে প্ৰৱৰ্তিত হোৱা নাই এইটোও সঁচা কথা এতিয়াও আমাৰ ক'ৰবাত বহুতখিনি গণ্ডগোলীয়া হৈ আছে যেনেদৰে আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা তোমালোক ইয়াত যিবিলাক আজি মহাবিদ্যালয়খনৰ যি হায়াৰ ছেকেণ্ডেৰী বা কোনোবা যদি মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা ইয়াত ছাত্ৰ ছাত্ৰীও আছা তোমালোক এনেকুৱা কিছুমান শিক্ষানুষ্ঠানৰ পৰা আহিছা প্ৰথম হয় কোনোবা এচি ৰুমত শিক্ষা গ্ৰহণ কৰা এইখন অসমত এনেকুৱা এতিয়া বহুত বিদ্যালয় আছে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত শিক্ষা দিয়া হয় আন একাংশ ছাত্ৰ ছাত্ৰীক আছে শীত-তাপ নিয়ন্ত্ৰিত নহ'লেও বিদ্যালয়খনৰ সামগ্ৰিকভাৱে পৰিৱেশটো খুব উন্নত এনেকুৱা একাংশ ছাত্ৰ ছাত্ৰী আছে শীত-তাপ নিয়ন্ত্ৰিত কোঠা বাদ দিয়া উন্নত বিদ্যালয়ৰ কথা বাদ দিয়া তোমালোক এনেকুৱা ছাত্ৰ ছাত্ৰী ইয়াত আছা যিয়ে নেকি বৰষুণত হয়তো ছাতিটো মেলি ল'বলগীয়া পৰিৱেশ ঘোষণা হৈছিল বিদ্যালয়ত থাকোঁতে অৰ্থাৎ যিদৰে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত পঢ়া ছাত্ৰ ছাত্ৰী ইয়াত আছা ৰ'দ আৰু বৰষুণত ছাতি মেলি লৈ বিদ্যালয়ত শিক্ষা সমাপ্ত কৰি অহা ল'ৰা ছোৱালীও তোমালোক ইয়াত আছা এই একেটা পৰিৱেশত এতিয়া তোমালোক আছা কিন্তু সেই যিটো আমাৰ শ্ৰেণী বিভাজন কিয় একেই শিক্ষা এজন ছাত্ৰ জীৱনত সফল হ'বৰ কাৰণে বেলেগ একো নালাগে যিয়ে নপঢ়ক কিয় তেওঁ ইঞ্জিনিয়াৰিঙে পঢ়ক তেওঁ মেডিকেলে পঢ়ক বা তেওঁ জেনেৰেলি পঢ়ক যিয়ে নপঢ়ক কিয় সেই ছাত্ৰজনৰ কাৰণে এটা বাক্য কিন্তু সদায় খুব জৰুৰী কি সেই বাক্যটো স্বপ্ন চিন্তা আৰু কৰ্ম এজন ছাত্ৰই সদায় এটা স্বপ্নৰ পিছত দৌৰিব লাগে যিয়ে নপঢ়া এটা সাধাৰণ বাক্য কিন্তু সেই সাধাৰণ বাক্যটোৰ মাজত এখন অসাধাৰণ পৃথিৱী সোমাই আছে মই নিজে অনুভৱ কৰোঁ স্বপ্ন চিন্তা আৰু কৰ্ম তুমি চোৱা স্বপ্ন দেখিব লাগিব আৰু সেই স্বপ্নক তুমি সাকাৰ ৰূপ দিবৰ কাৰণে চিন্তা কৰিব লাগিব তুমি কেনেকৈ অগ্ৰসৰ হ'বা কেনেকৈ তুমি আগবাঢ়িবা যেতিয়া তুমি সেই চিন্তাৰে উদ্বুদ্ধ হৈ তুমি আগবাঢ়িছা তেতিয়াই তুমি নামি পৰিছা কৰ্মত হাতে কামে লাগি গৈছা স্বপ্নটো পূৰণ কৰিবৰ কাৰণে কেনেকৈ নিজস্ব চিন্তাৰে এই স্বপ্ন চিন্তা আৰু কৰ্মৰে যিসকল ছাত্ৰ ছাত্ৰী আগবাঢ়ে তেওঁলোকে পৰৱৰ্তী সময়ত ক'ৰবাত নহয় ক'ৰবাত ভুটি খাব পৰা একোজন মানুহ হয় মই আকৌ কৈছোঁ তুমি যিয়ে নপঢ়া প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাক যিখিনি দিছে সেইখিনিৰ মাজত থাকিও যদি তুমি এই বাক্যটো অৱগত কৰি ল'ব পাৰা মোৰ বাক্য নহয় ডক্টৰ APJ আব্দুল কালামে কোৱা বাক্য গতিকে তুমি পাৰিবা আমাৰ সন্মুখলৈ যি ধৰণে প্ৰত্যাহ্বান আহিছে তেনেকৈ আমাৰ সন্মুখলৈ বহুত সম্ভাৱনাও আহিছে আগৰ শিক্ষা ব্যৱস্থা আৰু এতিয়াৰ শিক্ষা ব্যৱস্থাৰ মাজত পাৰ্থক্য আহিছে আগৰ পাঠ্যক্ৰম এতিয়াৰ পাঠ্যক্ৰমৰ মাজত পাৰ্থক্য আহিছে আগৰ শিক্ষা ব্যৱস্থাই এজন ছাত্ৰক এগৰাকী ছাত্ৰীক জীৱন আৰু জীৱিকা দুয়োটাই একেলগে লৈ গৈছিল
ৰেলগাড়ীৰ চিৰি দুটাৰ দৰে। ৰেলখন চলিবলৈ যিধৰণে দুয়োটা চিৰি অপৰিহাৰ্য এজন পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাই আমাক সন্ধান দিছিল এফালে জীৱন আনফালে জীৱিকা, একেলগে দুয়োটা চিৰি ৰেলখনৰ দুয়োটা চিৰি লৈ গৈছে। কিন্তু আজিৰ শিক্ষা ব্যৱস্থাই পাৰ্থক্যতা আনিছে। আজিৰ শিক্ষা ব্যৱস্থাই জীৱনক গুৰুত্ব দিয়া নাই, আজিৰ শিক্ষা ব্যৱস্থাই জীৱিকাক গুৰুত্ব দিছে। অৰ্থাৎ তুমি পঢ়ি শুনি কিবা এটা চাকৰি কৰিবই লাগিব, তুমি ক'ৰবাত নিয়োজিত হ'বই লাগিব, তুমি সংস্থাপন পাবই লাগিব, সেইটোৱেই মূল লক্ষ্য হৈছে। আৰু সেইকাৰণেই জীৱনটো ক'ৰবাত চিটিকি পৰিছে। কিন্তু মনত ৰাখিবা, মই সেই কথাটো ছাত্ৰ ছাত্ৰীৰ আগত বাৰম্বাৰ কওঁ যে আমি এনেকুৱা শিক্ষাৰে আমি শিক্ষিত হোৱা উচিত, যিয়ে আমি নপঢ়ো কিয়, যিয়ে আমি জ্ঞান অৰ্জন নকৰোঁ কিয়, আমি ৰেলগাড়ীৰ সেই দুয়োটা চিৰিৰ দৰে নিজৰ জীৱন আৰু জীৱিকা সমানে আগবঢ়াই নিব লাগিব। এই কাৰণেই যদিও বৰ্তমানৰ শিক্ষাই আমাক জীৱিকাৰ সন্ধান দিছে, অৰ্থাৎ আমি কিমান চোকা হ'ম, কিমান মেধা হ'ম, কিমান আমি অকল পাঠ্যপুথিক কেন্দ্ৰিক সেই ব্যৱস্থাটোৰ মাজত জ্ঞান অৰ্জন কৰি আনক বিদ কৰি কেনেকৈ আমি পাৰদৰ্শী হ'ম, সেইটোৱে যদিও আমাক শিকাইছে, তুমি মনত ৰাখিবা সেইটো সদায় জীৱিকাৰ সন্ধান, সেইটো জীৱন নহয়। কিন্তু য'ত জীৱন নাথাকিব তাত জীৱিকাৰ কোনো কাম নাথাকিব। আচল বস্তু জীৱন। অৰ্থাৎ মূল্যাংকনকে যিসকলে সৰ্বশেষ বুলি ভাবে, মূল্যাংকনে যিসকল ছাত্ৰ ছাত্ৰীৰ একমাত্ৰ মাপকাঠি বুলি ঘৰৰ মাক দেউতাকে শিকায়, সেইসকল ছাত্ৰ ছাত্ৰীৰ জীৱনটোত মূল্যবোধ গুৰুত্বহীন হয়। আৰু যদি মূল্যবোধ গুৰুত্বহীন হয়, তেতিয়া তুমি জানিবা আমেৰিকাতেই থাকক কিয় বা জাৰ্মানীতেই থাকক, লণ্ডনতেই থাকক, য'তেই নাথাকক কিয়, তেওঁ ডাঙৰ উকিল হ'ব পাৰে, ডাঙৰ তেওঁ বিজ্ঞানী হ'ব পাৰে, ডাঙৰ চিকিৎসক ইঞ্জিনিয়াৰ হ'ব পাৰে, তেওঁ মাক আৰু দেউতাকক বৃদ্ধাশ্ৰমত থ'বলৈ কোনো কুণ্ঠাবোধ নকৰে। অৰ্থাৎ তেওঁ জীৱনটো অকল মূল্যৰ পিছত দৌৰিলে, নম্বৰ লাগে, আৰু নম্বৰৰ পিছত দৌৰাৰ কাৰণে পৰৱৰ্তী সময়ত তেওঁক লাগে কেৱল সম্পদ, টকা পইচা, অৰ্থ সৰ্বস্ব। তেওঁ যিটো মানৱীয় অনুভূতি, যিটো মূল্যবোধ, মূল্যাংকনে তেওঁ মূল্যবোধটো এনেকুৱাকৈ গ্ৰাস কৰি পেলালে য'ত তেওঁ পাহৰি গ'ল তেওঁ যে মনুষ্যত্ব আছে, মানুহৰ মনুষ্যত্ব বুলি থাকে, তেওঁ পাহৰি গ'ল। মই তোমালোকক নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই প্ৰচলিত শিক্ষা ব্যৱস্থাৰ মাজত থাকি অকল নিগনিত দৌৰত নামি পেলাই তুমি নম্বৰৰ প্ৰতিযোগিতাত অকল যুঁজি থাকা মই কেতিয়াও নিবিচাৰোঁ। মূল্যাংকনৰ পিছত দৌৰা, কিন্তু তুমি সমানে মূল্যবিধৰ পিছতো দৌৰিব লাগিব। এই কাৰণেই যে তুমি এজন পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে তোমাক মূল্যবোধৰ দৰকাৰ লাগিব। আমাৰ সেইটো এতিয়া অভাৱ ঘটিছে। প্ৰচলিত শিক্ষাত মূল্যবোধটো নোহোৱা হৈ গৈছে। বাণিজ্য যেতিয়া থাকে তাত মূল্যবোধ এনেও নাথাকে। কাৰণ বাণিজ্যই কি শিকায়? বেপাৰ কৰিবলৈ শিকায়। বেপাৰত কি থাকে? সদায় লাভ আৰু লোকচানৰ কথা থাকে। আৰু বেপাৰীয়ে কি বিচাৰে? কেতিয়াও লোকচান নিবিচাৰে, বেপাৰীয়ে সদায় বিচাৰে লাভ। গতিকে এতিয়া শিক্ষাত লাভ লোকচানৰ কথা আহিছে, বাণিজ্য আহি গৈছে। আৰু বাণিজ্য আহি যোৱাৰ কাৰণে তুমি মই ক'ৰবাত ঠগন খাবলগীয়া হৈছে। সেইকাৰণে মই ক'ম যে যিটো আমাৰ এই প্ৰচলিত বৰ্তমানৰ যিটো শিক্ষা ব্যৱস্থা, ইয়াৰ মাজেদি আমি আগবাঢ়িব লাগিব। মই যে কৈছোঁ ভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ইয়াত আছা, আমাৰ চৰকাৰে আমাৰ শিক্ষা ব্যৱস্থাটোৰ প্ৰতি ভাবুকি আনিলে। 90 দশকৰ পৰা প্ৰচণ্ড ভাবুকি আহিলে। তাৰ আগলৈকে যিটো আমাৰ ব্যৱস্থা চলি আছে ঠিকেই আছে, বিভিন্ন ধৰণে ভাবুকি আনিলে। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি বহু ক্ষেত্ৰত কিছুমান এনেকুৱা ঘটনা ঘটিল যিবিলাক এতিয়া মই তোমালোকৰ আগত ক'ব বিচৰা নাই। কিন্তু আমাৰ গোটেই ধ্বংস কৰি পেলোৱা হ'ল আমাৰ সমাজখনত। 20-30 হাজাৰৰ পৰা আৰম্ভ কৰি 40 হাজাৰলৈকে যেতিয়া শিক্ষকৰ চাকৰি বিক্ৰী হ'ল মাছৰ বজাৰত মাছ বিক্ৰী হোৱাৰ দৰে, তেতিয়াই আমাৰ শিক্ষা ব্যৱস্থাৰ প্ৰচণ্ড কষ্টবোধক চিনৰ উদয় হৈছিল দেশৰ ৰাজ্যত। একাংশ মানুহক বিপ্লৱী নামধাৰী একাংশ মানুহক, যিবিলাকক পৰৱৰ্তী সময়ত আমি চালফা বুলি কৈছোঁ, সেইবিলাক মানুহক শিক্ষক হিচাপে নিযুক্তি দিয়া হ'ল এইখন সমাজ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী যিবিলাক 7বাৰ 8বাৰকৈ ফেইল কৰিছিল, পৰৱৰ্তী সময়ত নিবনুৱা সংস্থাপনৰ নামত কম্পাৰ্টমেণ্টেলি পাছ কৰা মানুহকো শিক্ষকৰ চাকৰিত নিযুক্তি দিলে আমাৰ চৰকাৰে। আৰু তাৰপিছত আমাৰ শিক্ষা
শিক্ষা ব্যৱস্থাৰ আজি যিটো ৰূপ সেইটো ৰূপ পাইছে সেই সময়ৰ সমাজ দায়ী সেই সময়ৰ চৰকাৰ দায়ী সেই সময়ৰ বৌদ্ধিক মহল দায়ী ছাত্ৰ সমাজ দায়ী সকলো দায়ী কিন্তু তাৰ পৰা এতিয়া আমি নিজকে মুক্ত কৰি আনি এটা নতুন পৰিৱেশৰ মাজত নতুন সম্ভাৱনাৰে আমি আগবাঢ়িবলৈ শিকিছোঁ স্কিল ডেভেলপমেণ্ট নতুন এটা যিটো ব্যৱস্থা আমাৰ দেশখনত প্ৰৱৰ্তন হ'ল ইয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এক নতুন এটা পথৰ সন্ধান দিছে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আধাতেই পঢ়া শিক্ষা সমাপ্ত কৰিছে তেওঁলোকৰ কাৰণেও আমাৰ শিক্ষা ব্যৱস্থাই এতিয়া নতুন নতুন কিছুমান কোৰ্চ দিবলৈ চেষ্টা কৰিছে এই গতানুগতিক প্ৰচলিত শিক্ষাৰ পৰা আঁতৰি সেইবিলাক লৈও আমি আগবাঢ়িব পাৰোঁ মই এনেকুৱা কিছু মানুহক আমাৰ টেলিভিশ্যনত মই বহুৱাইছোঁ তোমালোকে চাগে মন কৰিছা কোনোবা বাহিৰত পঢ়া শুনা কৰি আহিছে কিন্তু আহি তেওঁ এইখন অসমত স্বাৱলম্বী হ'বৰ কাৰণে আনক বহুত ৰাস্তা দেখুৱাইছে আজিকালি তথ্য প্ৰযুক্তিৰ যুগত বিভিন্ন ধৰণৰ সা সুবিধা আছে তুমি এই যে কিতাপৰ মাজত আবদ্ধ থাকি যে তুমি পঢ়া শুনা কৰি ডাঙৰ হ'ব সেইটো নহয় এতিয়া ধৰা অনলাইন চিষ্টেমত বহুতখিনি আমাৰ নতুন শিক্ষানীতি আমাক সুবিধা কৰি দিছে এতিয়া তুমি অনলাইনত শিক্ষা গ্ৰহণ কৰিব পাৰা সেইটোত মোৰ নিজৰ অলপ দ্বিমত আছে অনলাইন ব্যৱস্থাটোৱে এজন ছাত্ৰক কিমানখিনি সুশিক্ষিত কৰে মোৰ সন্দেহ আছে ডিষ্টেন্স এডুকেশ্যনবিলাক আমাৰ ইয়াত আহিল কিন্তু সেইবিলাকে প্ৰকৃতাৰ্থত মানুহ সৃষ্টি কৰাত কিমানখিনি সহায় কৰিছে মোৰ নিজৰ সন্দেহ আছে কাৰণ শিক্ষক নোহোৱাকৈ যেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলে নিজাকৈ আয়ত্ত কৰি পেলাই পৰীক্ষা পাছ কৰি গৈ এটা সমান ৰেংক পায় তুমি ইয়াত যদি 3 বছৰ পঢ়িছা শিক্ষাগুৰুৰ তত্ত্বাৱধানত আছা কোনোবা 2 বছৰ পঢ়ি হায়াৰ ছেকেণ্ডেৰী ছাৰৰ বাইদেউৰ লগত থাকি তুমি 2 বছৰ পঢ়ি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা বা 5 বছৰ তোমাৰ ডিগ্ৰী পৰ্যন্ত লাগিছে তুমি ইয়াত ছাৰ বাইদেউৰ লগত আছা কিন্তু একেই ডিগ্ৰী পাইছে কোনো ছাৰ বাইদেউ নোহোৱাকৈ আমাৰ তেনেকুৱা ব্যৱস্থা উপৰি সেইবিলাক অকণমান বিতৰ্কিত মোৰ নিজৰ চিন্তাৰ লগত অকণমান দ্বিমত থাকিব কিন্তু তথাপিও সেই সুবিধাটো আমাৰ দেশে প্ৰৱৰ্তন কৰিছে সেই শিক্ষা লৈও এতিয়া মানুহ আগবাঢ়িছে কোনোবা সফল হৈছে কোনোবা সফল হ'ব পৰা নাই সেই যিবিলাক সুযোগ আহিছে সেই সুযোগবিলাকৰ যিসকলে সদব্যৱহাৰ কৰিছে এতিয়া নতুন শিক্ষানীতিয়ে আমাক যিখিনি দুৱাৰ খুলি দিছে তোমালোকৰ ইয়াত কিমানখিনিয়ে সেইখিনি গ্ৰহণ কৰিছা আয়ত্ত কৰিছা মই নাজানো আজি স্বাৱলম্বী হ'বৰ কাৰণে মেক ইন ইণ্ডিয়া বা ষ্টাৰ্টআপ ইণ্ডিয়া এনেকৈ যিবিলাক আঁচনি আমাৰ ইয়াত প্ৰৱৰ্তন কৰা হৈছে সূক্ষ্মভাৱে যদি আমি চাওঁ সেইবিলাকতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজক ক'ৰবাত বিচাৰি পাব পাৰে ৰাস্তা আছে কিন্তু আমাৰ ল'ব নজনাৰ কাৰণে আমাৰ অসুবিধাবিলাক হয় মই নগাঁও মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলে মই ভাবিম আৰু আশা কৰিম যে সেইখিনি ইতিমধ্যেই হয়তো ৰাস্তা দেখুৱাইছে অকল তুমি এখন ডিগ্ৰী চাৰ্টিফিকেট লৈ ওলাই গৈ নিজক ক'ৰবাত চাকৰি এটা বিচৰাতকৈ সেই ধৰণেও যদি তুমি আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰা তেতিয়াও কিন্তু আমাৰ বহু সমস্যাৰ সমাধান হয় আজি তিলক সন্দিকৈ নামৰ এজন মানুহ ক্লাছ 6লৈকে পঢ়া গোলাঘাটত আছে যিজন মানুহে ইউটিউব চাই পেলাই মই আকৌ কৈছোঁ তোমাক ক্লাছ 6লৈকে পঢ়া মানুহ ইউটিউব চাই কেনেকৈ বিজ্ঞানসন্মতভাৱে কৃষি কৰ্ম কৰিব পাৰি সেই শিক্ষা লৈ 38 বিঘা ভূমিত আজি তেওঁ যিখন বিশাল সাম্ৰাজ্য গঢ়িছে নিজ চকুৰে নেদেখিলে তোমালোকে বিশ্বাস নকৰিবা 38 বিঘা ভূমিত এজন ক্লাছ 6লৈকে পঢ়া মানুহে ভাবিব নোৱাৰা এখন কাম কৰিছে গোলাঘাটত একেদৰে নামনি অসমত কোনোবাই কলৰ খেতি কৰিছে কোনোবাই মুৰ্গীৰ ডাঙৰ ফাৰ্ম বনাইছে কোনোবাই গাহৰিৰ ফাৰ্ম বনাইছে কোনোবাই আকৌ নতুনকৈ ওলোৱা এপৰ যোগেদি কোনোবাই ঘৰে ঘৰে পাচলি যোগান ধৰিছে মাছৰ যোগান ধৰিছে মাংসৰ যোগান ধৰিছে কাপোৰৰ যোগান ধৰিছে মুঠৰ ওপৰত এই ব্যৱস্থাটোৰ মাজত থাকি
যিয়ে যেনেকৈ পাৰে স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰিছে আমি ল'ব জানিব লাগিব। ইয়াত মই তোমালোককো সেইকাৰণে কওঁ আমাৰ 50-50 চান্স আছে। আমাৰ শিক্ষা ব্যৱস্থাই আমাক বহু ক্ষেত্ৰত পথৰ সন্ধান দিছে আৰু বহু ক্ষেত্ৰত যিসকলে ল'ব জনা নাই তেওঁলোকে ল'ব পৰা নাই। মই সেইসকল ছাত্ৰ ছাত্ৰীক অনুৰোধ কৰিম যিসকলে এই মহাবিদ্যালয়লৈ আহি নিজকে পূৰ্ণাংগ মানুহ কৰিব বিচাৰিছে এখন চাৰ্টিফিকেট আৰু এখন মাৰ্কশ্বিটৰ যোগেদি নহয়, প্ৰকৃত শিক্ষা লৈ প্ৰকৃত জ্ঞান লৈ মানুহ হোৱাৰ স্বপ্ন দেখিছে সেইসকলক মই এইটোৱে কম, আমি শিক্ষাগুৰুসকলৰ ওপৰত সম্পূৰ্ণৰূপে আস্থা আৰু বিশ্বাস পোষণ কৰি নিজকে তেওঁলোকৰ ওচৰত সমৰ্পিত কৰিব লাগিব। দেউতা আৰু মাক বাদ দি আমাৰ কাৰণে যদি কোনোবা আচল শিক্ষাগুৰু তেনেহ'লে এই মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল। তোমাৰ যিটো সম্ভাৱনা আছে, তোমাৰ যিটো প্ৰতিশ্ৰুতি আছে, সেইটো তোমাৰ মা আৰু দেউতাক বাদ দি যদি কোনোবাই আটাইতকৈ বেছি বুজি পায় তেনেহ'লে ইয়াৰ ছাৰ বা বাইদেউগৰাকী। আৰু তোমাৰ যি 60-70জন শিক্ষাগুৰুৰ ভিতৰত তোমাৰ যিজনক আটাইতকৈ বেছি ভাল লাগে তুমি সেই ছাৰ বা বাইদেউজনৰ পৰামৰ্শ লোৱা যে তুমি ভৱিষ্যতলৈ কি হ'ব বিচাৰিছা, তেওঁ তোমাক আচল উত্তৰটো দিব। যিগৰাকী ছাৰ বাইদেউ তোমাৰ ইয়াৰ আটাইতকৈ ভাল লাগে তুমি দেখিবা তোমাৰ সম্ভাৱনাটো তেওঁ দেখুৱাই দিছে যে মই এইটো কামৰ কাৰণে যোগ্য। তোমাৰ যদি ক'ৰবাত সন্দেহ আছে তেওঁ সেই সন্দেহ দূৰ কৰি দিছে আৰু তেওঁৰ ওপৰত আস্থা ৰাখি মা আৰু দেউতাৰ কথাখিনি বিশ্বাসত লৈ তুমি যদি আগবাঢ়িব জানা এই প্ৰচলিত শিক্ষাৰ মাজত থাকি তুমি সংস্থাপনৰ পথ বিচাৰি পাবা। ওলাবই ক'ৰবাত নহয় ক'ৰবাত তোমাৰ কাৰণে নিজা এটা জেগা ওলাব। মই সকলো ছাত্ৰ ছাত্ৰীক অন্তৰৰ পৰা শুভেচ্ছা যাচিছোঁ। জীৱনৰ মাজত তোমালোকে প্ৰতিজন সফল মানুহ হোৱা। মনত ৰাখিবা এজন দক্ষ ইঞ্জিনিয়াৰ, দক্ষ প্ৰফেচৰ, দক্ষ শিক্ষক হোৱাতকৈ আমি এজন প্ৰথমতে ভাল মানুহ হ'বলৈ চেষ্টা কৰিব লাগে, ভাল ছাত্ৰ হ'বলৈ, ভাল শিক্ষাৰ্থী হ'বলৈ চেষ্টা